নমস্কাৰ, আপোনালোক সকলোকে মোৰ এনএটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইয়াৰ ৰিচেপশ্যনটো এমাহ বেছিয়ে হ'ল, কিন্তু মই ভিডিঅ' ইমান ভালকৈ দিয়া নাছিলোঁ। দেৰিকৈ আপলোড কৰিলে আপোনালোকে চাব বুলি আশা কৰিছোঁ। থুলমূলকৈ কিছুমান দিছোঁ বাৰু ভিডিঅ', কেইটামান থাকি গৈছিল। সেইবিলাক এতিয়া মই আপলোড কৰিছোঁগৈ স্মৃতিৰ কাৰণে। আশা কৰোঁ আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব। মা-দেউতাৰ ঘৰলৈ বুলি ওলাওঁতে তেতিয়া মই নিজে গাড়ীৰ ডেক'ৰেশ্যন কৰিছোঁ, দৰা কইনাৰ গাড়ী। একচুৱেলি মই অকলে কৰা নাই, মানুহজনেও হেল্প কৰিছে আৰু মোৰ বাইদেউহঁতেও হেল্প কৰিছে। আমি গাড়ী এখনেই লৈ গৈছিলোঁ, কিয়নো ঘাটৰ কথা আছে যে ঘৰৰ পৰা ওলাই যোৱা অলপ দেৰি হৈছিল, সেইটো কাৰণে ৰাতি হ'লগৈ। কিয়নো মোৰ কুলহালীজনীৰ এক্সাম আছিলে, এক্সাম দি হোৱাৰ পাছত তাইক মই লৈ গৈছোঁগৈ। সখী বিচাৰি থৈছিলোঁ, কিন্তু লাষ্টত নকওঁ আৰু বহুত বেছি দুখ লাগিলে। এইটো দুখ মই কেতিয়াও পাহৰিব নোৱাৰোঁ। সকলো মানুহৰে প্ৰব্লেম থাকে, কিন্তু এইখিনি সময়ত এক্সাম চলি আছিল যে কাকো বিচাৰি পোৱা নাছিলোঁ। যাক মনৰ পৰা বিচাৰিছিলোঁ তেওঁৱেই নাহিলে। বাৰু এইবোৰে বাদ দিয়া, মনৰ কথা মনতে থাকি যাব জীৱনৰ কাৰণে। আৰু বিয়াখন ধুনীয়াকৈ পাৰ হ'ল, বহুত বেছি ভাল লাগিল। আৰু এয়া দেখিছেনে মৰমৰ দিতি, তাই অহাৰ কাৰণে বহুত বেছি ভাল লাগিলে। এয়া দেখিছেনে আহি পোৱাৰ পাছত মোৰ মেহেন্দি আছিলে, আৰু চাওকচোন ধুনীয়াকৈ সকলোৱে এনজয় কৰি আছে। আমাৰ পেহীয়েতো খুব নাচিছে, মানুহজনেও পুৰা এনজয় কৰিছে ভণ্টিহঁতৰ লগত। এয়া দেখিছেনে আমাৰ মইনাও আহিছেগৈ। আকৌ এইফালে চাইকেল ৰাইডাৰ এক্সট্ৰাকৈ নাচি আছে। চাইকেল ৰাইডাৰৰ নাচটো অলপমান ইউনিক আছে। চাইকেল ৰাইডাৰক থেংক ইউ ক'বই লাগিব। চাইকেল ৰাইডাৰ নোহোৱা হ'লে আমাৰ কি যে হ'লেহেঁতেন। চাইকেল ৰাইডাৰে আমাক বহুত বেছি হেল্প কৰিছে, থেংক ইউ চাইকেল ৰাইডাৰ। এইজনী আকৌ আমাৰ জেঠাইদেউ, একেবাৰে ডাঙৰজনী দেউতাৰ বাইদেউ হয়। আৰু এইফালে দেখিছেনে ভাইটিকেইটাই কিমান আমনি কৰিছে বেচেৰীজনীক। ডাঙৰ ছোৱালীজনী যেতিয়া বিয়া, ফূৰ্তি কৰিব লাগে বুলি পুৰা আমনি কৰিছে। গাইজ এটা কথা কওঁ হা, নিজৰ বিয়াত কেতিয়াও এনজয় কৰিব নোপোৱা, টাইমেই নোপোৱা তোমালোকে। আৰু এয়া দেখিছেনে মোৰ মেহেন্দি, আৰু মোৰ মানুহজনে মোক দেখুৱাই নাচি আছে। ইমান যে ভাল লাগিছে, কিন্তু মই ডান্স কৰিব নাপালোঁ। মনতে ইমান ধুনীয়াকৈ সপোন পুহি ৰাখিছিলোঁ, মানুহজনৰ লগত কাপাল ডান্স কৰিম, সময় পালে ফটো উঠিম, ভিডিঅ' বনাম ভাবি আছিলোঁ। ক'ত সময়েই নহ'ল দেখোন। ইফালে আহি পায়ে নিয়ম নীতি, ঘৰত কি হৈছে কি হোৱা নাই সকলোবোৰ চাব লগা হৈছে। আৰু ইফালে আকৌ মেহেন্দিত বহিয়ে গ'লোঁ। ক'ত সময়, ইমান যে ধুনীয়া স্মৃতি। আকৌ যদি এবাৰ ঘূৰি অহা হ'লে কিমান ভাল লাগিলে নহয়নে বাৰু। আমাৰ ভণ্টিহঁতে পুৰা এনজয় কৰিছে, ফুল এনজয়। আৰু মইনাক থেংক ইউ ক'ব লাগিব। মইনাই এতিয়া গোটেই ৰাতি নাচিয়ে আছে বেচেৰা। মোৰ কেইদিনমানৰ পাছতে তাৰো বিয়া আছিলে, সেইটো কাৰণে ছুটীত আহিছে। বিয়াও তাৰ গ'ল ভালে কুশলে। সি আৰ্মিত চাকৰি কৰে, বেয়াই লাগিছে বেচেৰা, থাকিবলৈ নাপালেগৈ। এতিয়া যুদ্ধ হৈ আছে যে তাত গৈছেগৈ। ভগৱানে তোমাক কুশলে ৰাখক মইনা, আশীৰ্বাদ কৰিছোঁ বহুত বহুত। য'তে আছে তুমি ভালে থাকিবা, দেশৰ কাৰণে যুঁজি যোৱা। মিউজিকখিনি মই মিউট কৰি দিছোঁ, কিয়নো কপিৰাইট লাগিব। এইফালে দেখিছেনে চাইকেল ৰাইডাৰে মোৰ মেহেন্দি আঁকাটো চাই আছে আৰু দিতিক জোকাই আছে। তুমি কিয় আঁকিছা? তাই বাৰু কইনাৰ কাৰণে আঁকিছে দীপশিখাই, তুমি কিয় আঁকিছা বাৰু? তোমাৰ কেতিয়া বিয়া হ'ব? দিতিক জোকাই আছে। আৰু ইফালে মোৰ হাজবেণ্ডৰ ডান্স চাই মই কৈছোঁ দেখিছানে কিমান ফূৰ্তি কৰিছে। আৰু চাইকেল ৰাইডাৰো হাঁহিছে দেই, বা পুৰা ফূৰ্তিবাজ মানুহ দেই, ইমান ধুনীয়াকৈ নাচি আছে বুলি। যেতিয়া মানুহে মনৰ পৰা ফূৰ্তি হয়, তেতিয়া ডান্সটো ওলাই আহে, তেতিয়া নিজেই গম নাপাওঁ কেনেকুৱা ষ্টেপত ডান্স কৰি আছে। কিন্তু সেইটো ডান্স কিন্তু চাবলগীয়া। কিছুমান ষ্টেপ যে ইমান হাঁহি উঠিছে, বেচেৰাটো গমেই পোৱা নাই। এতিয়া মই ভইচ অভাৰ কৰি আছোঁ, এতিয়াও মোৰ হাঁহি উঠিছে। ঝুমকা দিলাউংগা, কংগনা দিলাউং, সব কুছ মিলাউংগা তেৰি কসম, সেইটো গানত নাচি আছে দেই ইহঁতে পুৰা। আগতে ভণ্টিৰ লগৰ কেইজনীকো থেংক ইউ ক'ব লাগিব। ইহঁতে বেচেৰি মেহেন্দি আঁকিছে, ডান্স কৰিছে, পুৰা ভাল লাগিল। নেক্সট ডে আমি 4টামান বজাতে উঠি ধুনীয়াকৈ গা পা ধুই মেলি মেকআপৰ কাৰণে মই বহি গ'লোঁ, কিয়নো বায়ে স্পেচিয়েলি মোৰ কাৰণে গোটেই ৰাতি আমাৰ ঘৰতে থাকিলে। এইফালে দিতি বায়ে শুই আছে। সেই দিতি বাই পয়াও অলপ ষ্টাইল কৰিলে। মই বাকী আছে অকমান পাৰ্লাৰৰ মেম গৰাকী আছে, আৰু আমাৰ প্ৰতি মোলে কেমেৰা মাৰি আছে। মই ভালকে ঠিকেই ওলাইছে বাৰু, বেয়াকে ওলোৱা নাই। খাবলৈ লৈছোঁ, চকু পানীত ওলাইছে। এফালে ছোৱালীয়ে চাই বহি আছে বেচেৰীজনী, হোৱাই নাই। আৰু এইফালে বায়ে পিন্ধাই আছে। বেগটো খুলিছে। আপোনালোকে আগতেও দেখিছে মোৰ ইউটিউব চেনেলত। মেকআপ কিন্তু মানিব লাগিব, মই পুৰা হেপী, একদম ছেটিছফাই হৈ গৈছোঁ, ইমান ভাল লাগিছে। থেংক ইউ লাবণ্য বা। যদি আপোনালোকক মোৰ নিচিনা মেকআপ লাগে, তেতিয়া লাবণ্য বাক কণ্টেক্ট কৰিব পাৰিব। স্ক্ৰীণত মই নাম্বাৰ লগতে ডিটেইলছখিনি দি দিম, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। এইফালে দেখিছেনে মোৰ ভাগৰ খোপাটো ইমান ধুনীয়া, ফ্ৰেছ ফ্লাৱাৰ্ছ, বহুত বেছি ভাল লাগিছে। মই নিজে চইচ কৰি আনিছোঁ। নহয় চৰি হা, বায়ে মোক কৈছে এনেকুৱা ফ্লাৱাৰ্ছ লৈ আহিবা বুলি, মই লৈ আহিছিলোঁ, বহুত বেছি ভাল লাগিল।
পিছে আপোনালোকৰ ভাল লাগিছেনে কমেণ্ট কৰি জনাব দেই Apun ngonyo barasun no sana. Apun ba kayong dalam wala? No pa kayo. Sabi ako kung kayong da apun mo. Yurium. Mane taniya proti pura bum okay da. Attractive da. Wah. Sampai ada ngado lagi lura pun nai. Aru itu ki korela? Ite lakh tokar. সেন্দুৰ লগোৱা এটা ভিডিঅ' শ্বুট কৰিছিলোঁ মানুহজনক দৰা সাজত দেখি মোৰ ইমান ভাল লাগিছিলে মই নিজে ভিডিঅ' কৰি আছিলোঁ লগতে দৰাক মেকআপ নকৰিলে হ'বনে বাৰু অলপমান হ'লেওতো কৰিব লাগিবই আৰু এয়া দ্বিতীয় পুৰা ফোনত কথা পাতি হাঁহি আছে আৰু আমাৰ পেহীয়ে কৈছে কইনাই পিন্ধিব নেকি শুন ময়ো পিন্ধিম যোনে যেনেকৈ পাৰে সাজিছে মোৰ বিয়া বুলি আৰু এয়া দৰাক অলপমান ফাউণ্ডেশ্যন লগাব দিছোঁ অলপমানকৈ উঠটো গুলপীয়া কৰিছোঁ এনেই তাৰ ভাগৰ উঠটো বাৰু বহুত ৰঙা আছে ভালে লাগে হ'লে ফটো উঠিলে যাতে উঠটো অলপমান পিংকি হয় সেইটো কাৰণে অলপমান লগাই দিছে দেই বায়ে ফাইনেলি ধুনীয়াকৈ সাজি কাচি ওলাই আহিলোঁ আৰু কইনা সাজত আৰু এইজনী হৈছে লাৱণ্য বা দেই আপোনালোকক চিনাকি কৰি দিছোঁ আৰু মোৰ ফুল লুকছটো চাওক এয়া নিজে বাৰু ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন আনৰ কাৰণে ভাল লাগিছে নে নাই নাজানো কিন্তু মই নিজে আইনাত চাই বহুত বেছি ভাল লাগিছিল আৰু মোৰ মানুহজনেও পুৰা মুখ লগাইছে এতিয়া অলপ ফটো সেশন চলি আছে যেহেতু নিজৰ বিয়া সেইখিনি সময়তে ফটো উঠিলোঁ আৰু বুলবুলকাইক মাতিছিলোঁ ফটো উঠাবৰ কাৰণে আৰু ধুনীয়াকৈ উঠাইও দিছে আৰু কিছুমান ফটো নাপালোগে ফটো পোষ্ট দিয়া ধুনীয়াকৈ মানুহজনৰ লগত গোটেইখিনি ফটো পোৱা হ'লে বহুত বেছি ভাল লাগিলে হয় নিজৰ বিয়া বুলি স্মৃতিকে ৰাখিবৰ কাৰণে ফটো উঠিছিলোঁ এনেকৈ বেলেগকৈ কেমেৰামেন মতা নাছিলোঁ গোটেইখিনি ফটোৱে দিছেগে কিন্তু কেইটামান মৰম লগা ফটো আছিলে সেইখিনি মই নাপালোগে দেউতাৰ লগত ফটো উঠি থাকোঁতে দেউতাই কান্দিয়ে আছে চকু পানী ৰখাবই পৰা নাই মোৰো ইমান বেয়া লাগিছিল ফটো উঠি হোৱাৰ পাছত এতিয়া আমি খাবলৈ বহি গৈছোঁ যিহেতু দিনটোৰ কাৰণে থাকিব লাগিব খাই লৈছোঁ ভালকৈ আমাৰ মিচিং নিয়মত প্ৰথমতে মা দেউতাই ধুনীয়াকৈ ধূপ ধূনা জ্বলাই মা দেউতাৰ দিয়া সম্পত্তিখিনি ধুনীয়াকৈ গতাই দি লয় তাৰপিছতহে উছৰ্গা আৰম্ভ হয় দেই আপোনালোকৰ বাৰু কেনেকুৱা কৰে আমাৰ মৰমৰ ভাইটিৰ লগত একপি ফটো উঠিছোঁ সেইদিনা ইমানেই ব্যস্ত আমাৰ ভণ্টিহঁতৰ সেইদিনা ইহঁতৰ লগত ফটো উঠিবকে নাপালোঁ ইহঁতেও কৈ আছে আমিহে নাপালোঁ বুলি বেয়া লাগে দিয়াচোন এয়া হৈছে আমাৰ মণিবা দেই মণিবাৰ লগত একপি ফটো উঠি আৰু মোৰ মৰমৰ বান্ধৱীজনীক মাতিলোঁ এইজনী আমাৰ কংকনা দলে দেই তাই যে মনত পেলাই আহিছে বেচেৰীজনী আমি হাই ছেকেণ্ডাৰী একেলগে পঢ়িছিলোঁ তাই খুব ঠাণ্ডা মুণ্ডা ছোৱালী দেই বহুত ভাল আৰু মোৰ লগৰ ছোৱালী আহিছে পম্পী আহিছে বাবাকাই আহিছে টিকুজ ব্লগ প্ৰিয়ংকা মিলি আহিছে আমাৰ গাঁৱৰ বাইদেউ ভণ্টি সকলো আহিছে আমাৰ ভণ্টিৰ লগৰ মাধৱদেৱ ইউনিভাৰ্চিটিত পঢ়া সকলোবোৰ ভাইটি ভণ্টি আহিছে ইমান বেছি ভাল লাগিলে নহয় আনকি তেজপুৰ চাৰিআলিৰ পৰাও আহিছে আমাৰ শিক্ষাগুৰু আগতে মই ME স্কুল LP স্কুল য'ত পঢ়িছিলোঁ তাৰ পৰাও সকলোবোৰ ছাৰে আহিছে পেঞ্চন কৰিও শেষ নহয় থাকি যাব পাৰে কোনেও বেয়া নাপাব মোৰ প্ৰতি থকা মৰম দেখি মোৰ বহুত বেছি ভাল লাগিল এতিয়াও পাহৰিব নোৱাৰিম আপোনালোকক এতিয়া আমাৰ জচাক খাবৰ হৈছে কাৰণে আমি কাপোৰ চেঞ্জ কৰিলোগে মোৰ আৰু মানুহজনে পিন্ধি থকা কাপোৰ কেইযোৰ আমাৰ মায়ে আৰু ভণ্টিয়ে নিজ হাতেৰে বৈ দিছে কিমান যে ভাল লাগিছে নহয়নে বাৰু মানুহজনৰ মিবুকা লুকটো এৰিৰে বোৱা আৰু মোৰ ভাগৰ কাপোৰযোৰ টচ মুগাৰে বোৱা বাৰু এতিয়া আমি জচাকৰ কাৰণে বহি গ'লো ফাৰ্ষ্টতে আমাক জিঅ' মাতিব জিঅ' মাততে আমাৰ মিচিঙত কয় ইয়াল গংনাম এতিয়াতো মোৰ অৰিজিনেল সখীজনী নাই এতিয়া মোৰ লগত আছে য়িংনা আমাৰ ছোৱালীজনী চাইকেল ৰাইডাৰ আমি চাৰিটা এতিয়া খাম আৰু মোৰ কিন্তু বহুত হেঁপাহ আছিলে নিজৰ বিয়া খোৱা ৰাইজৰ লগত বহি খোৱা বহুত হেঁপাহ আছিলে কিন্তু সেই হেঁপাহ নহ'ল সময়ে নহ'ল এতিয়া আমি জচাকত খাব লগা হ'লগে জচাক আমাৰ নিয়ম হয় প্ৰতিজনী মিচিং ছোৱালীৰে সপোন থাকে জচাক খোৱাৰ মোৰ কিন্তু সপোন পূৰণ হ'ল দেই জচাকত হেভিকে দিয়ে হেভিকে খাই আছোঁ আৰু চাইকেল ৰাইডাৰে খাবই পৰা নাই সি যিহেতু খালে আৰু জচাক খোৱাৰ পাছত ৰাইজৰ পৰা আশীৰ্বাদ লৈছোঁ আমাৰ গাঁৱৰ যিহেতু মেম্বৰিয়ামে ডেকা গাভৰু সকলোৰে পৰা আশীৰ্বাদ লৈছোঁ আশীৰ্বাদ লোৱা টাইমত অলপমান ধেমালি কৰে মোক আৰু মোৰ মানুহজনক ভাল পাই বিয়া পাতিছে নে নাই না টানি আজুৰি কোনোবাই দিছেনে সেইবোৰ কুৱেশ্যন কৰে মই সুখত আছোঁ নে দুখত আছোঁ সকলোবোৰ সোধে মোক বুজাইছে আৰু যেতিয়া আনৰ ঘৰত বিয়া হৈছে আমাৰ গাঁৱৰ বদনাম হ'ব নিদিবা ভালকে থাকিবা জোৱাইকো কৈছে আমাৰ গাঁৱৰ পৰা যোনেই নহওক তোমালোকৰ গাঁৱত যদি ওলাই কুকুৰ এটা হ'লেও মেকুৰী এটা হ'লেও ঘৰত নি ধুনীয়াকৈ উচৰ্ষা কৰিবা বিভিন্ন ধৰণৰ প্ৰশ্ন কৰি থাকে দৰা ঘৰীয়াক কেনেকৈ কথাৰ পাক লগাব তাকে ধেমালি কৰি আশীৰ্বাদ দিয়া শুনক ৰামৰ পানী উদাই যায় বুলি কৈছে সমনৰীয়া আৰু বিদ্যুৎ নৰকম মৰুকা তুতু বলাইরা ই কথা বুমলা কম না কইছে রে দুই গানকে না বুমলা কম মাইয়া লাগা গেল ওগেলা লাগা গেল বত্তা মশা করে মার গালে দোয়া কুই আই কই
দৰাৰ আকৌ বিপদ বাঢ়িল। ছোৱালীকেইজনে জোতা লুকুৱাইছে দেই, এতিয়া কিনি উলিয়াব লাগে নহয়নে বাৰু? মোৰ ডিচিশ্যন আছিল মই নাকান্দো, কান্দিলে মোৰ মেকআপ যাব। কিন্তু কি কৰিম, ওলাই যোৱা সময়ত নিজকে মই ৰখাবই নোৱাৰিলোঁ। যেতিয়া মোক জচাক খাব মাতিছিলে তেতিয়াৰ পৰাই মোৰ আৰম্ভ হৈ গ'ল আৰু মোৰ চকু পানী। ঢোলৰ শব্দ শুনি আমাৰ গাঁৱৰ ছোৱালী সকলোৱে নাচিছে মোৰ বিয়া বুলি। তেতিয়া ময়ো অলপমান নাচিছিলোঁ। ইমানেই বেছি বেয়া লাগিছে, চকু পানী ৰখাবই নোৱাৰিলোঁ সিহঁতলৈও চাই চাই। একেবাৰে যাবলৈ মন নাছিলে, বহুত বেছি বেয়া লাগিছিলে, কিন্তু যাবই লাগিব, নিয়মটো নিয়ম নহয়নে বাৰু? পিছফালে মানুহ দেখিছেনে, কিমান মানুহ আহিছে, কিমান মৰম মোৰ প্ৰতি। বহুত বেছি ভাল